হেল্ল' গাইজ, মই অনামিকা দাসৰ ডেইলি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে। আমাৰ বৰ্তমান ভালে আছোঁ। আজি লক্ষী পূজা হয়। আপোনালোকৰ সকলোৱেতো লক্ষী পূজাৰ নিয়ম পালন কৰিছে। সেই একেদৰে ইয়াতো সকলোবোৰে নিয়মবোৰ পালন কৰিছে। যিহেতু আমি এতিয়া গুৱাহাটীত আছোঁ, সেইটো কাৰণে সকলোৱে হেপী এই লক্ষ্মী পূজা সকলোকে জনাইছোঁ। ঠিক আছে, ভিডিঅ'টো আগলৈকে চাই থাকিব। যিহেতু মোৰ মাৰ ঘৰতো ধুনীয়াকৈ পতা হয় লক্ষী পূজা, এনেকৈ প্ৰসাদো দিয়ে এনেকৈ। ইয়াত বাৰু তেনেকুৱাতো নাই, ইমান নাপাতে তেওঁলোকৰ ঘৰত লক্ষী পূজা। যিহেতু সকলো ধৰ্মবোৰ বেলেগ বেলেগ হয় ন, তেওঁলোকৰ কৃষ্ণগুৰু ধৰ্ম, সেইটো কাৰণে লক্ষী পূজা সকলো একেই হয় আৰু ভগৱান নেপাতে বুলি নহয়, চবকে মনা হয় আৰু। তাকে চাই থাকিবা ভিডিঅ'টো আগলৈকে। এনেকৈ আজি মই ভাত বনাই আছোঁ। দেখাইছোঁ ভাত হৈ গ'ল মোৰ, দালি বনাই আছোঁ। মই জ্বলোৱা নাই, খুৰাই জ্বলাইছে চাকি। সন্ধিয়া ধূপ জ্বলাইছোঁ। চাই থাকিব ভিডিঅ'টো আপোনালোকে আগলৈকে। ভাত দালি হ'ল, এতিয়া মই মাছ বনাওঁ। মাছ ফ্ৰাই কৰি আছোঁ। মোৰ মাছ ফ্ৰাই কৰা হৈছে আৰু অলপ আছে আৰু। একেখিনি তেলতে মই পিঁয়াজ নহৰু দি লৈছোঁ। এনেকৈ ভাজি ল'ম। হৈ গৈছে। আপোনাৰ ইয়াত বিলাহী মই পেষ্ট কৰি থোৱা আছিলে, বিলাহী দিছোঁ। বিলাহীটাই তেলটো ওলাই নহালৈকে মই ভাজি থাকোঁ। মই আলু দি দিছোঁ। পিঁয়াজখিনি ভজাত আলু দি দিছোঁ। আলুটো মই বইল কৰি থোৱা আছিলে, সেইবাবে ইয়াতে মই এতিয়া দি দিম লাই শাক। ইয়াতে মই দিলোঁ নিমখ, দিলোঁ হালধি, দিলোঁ জিৰা, জলকীয়া গুড়ি, তাৰপিছত ধনিয়া গুড়ি। এতিয়া ইয়াত মই অকণমান ভাজি ল'ম। ভজাৰ পিছতে ইয়াত মই অলপ পানী দিম। তাৰপিছতে অলপ উতল অহাত ভজাটো হৈ গৈছে, ইয়াত মই এতিয়া পানী দিম। হৈ যাব ইমানটো পানী। উতল অহাত মই ইয়াত মাছ দি দিম। উতল আহি গৈছে, ইয়াতে মই এতিয়া মাছ দিম। মাছ মই বেছি নিদিওঁ, দুপিচে দিম, যাতে আমাৰ দুজন মানুহ হয় ন, সেইটো কাৰণে দুপিচ দিম। ফ্ৰাই কৰা মাছ মই উলিয়াই থৈছোঁ। ইয়াতে মই এতিয়া গৰম মছলা আমি ভাত খাবলৈ লৈছোঁ। ঠিক আছে, ভাত খাই উঠিলোঁ আমি। খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকেও এনেকৈ খাবচোন, বহুত ভাল লাগে। লাই শাকৰ লগত মাছৰ জোল ভাল লাগে খাই। বনাই খাব, যিসকলে খোৱা নাই ভাল পাব। ঠিক আছে, আজিলৈ আহিছোঁ। বাই বাই। ভিডিঅ'টো যদি চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ঠিক আছে, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ঠিক আছে, আজিলৈ আহিছোঁ। বাই বাই।